চোখে চাইছি তোর ওই দুশো আর তোকে ভাল লাগে চাইলে তুই আর চোখে চাইছি তোর ওই দুশো আর তোকে এলোমেলো দিস করে ধরে সারা দুপুর ধরে ধরে বসে বসে মনে চলি কল্পনা Thank you. में चैन मिल गया कैसे रहे हम जुदा कैसे रहे अब जुदा ऐसी उसकी नायत मिल गई है शिकायत हम पे मेहरबान हो जा शुक्राना
লাগে আৰু যিহেতু দীক্ষুদা আমাৰ অসমৰ বাবে এজন প্ৰতিষ্ঠিত নাম, এটা প্ৰতিষ্ঠিত নাম, নলবাৰীৰ গৌৰৱ, চামতাবাসীৰ গৌৰৱ। দীক্ষুদাক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে বহুত ভাল কাম কৰি আছে। এবাৰ কাজল দাই গাব, কিছু কথাও ক'ব। আৰু সকলোৱে জানে কাজল দাই কিছুদিন আগতে এটা খুব ধুনীয়া গীতৰ কাম কৰিছে, তাৰ বিষয়ে কিছু কথা ক'ব। লগতে অসমীয়া সংগীতৰ কিছু নতুন প্ৰচেষ্টা, আমাৰ কিছু প্ৰচেষ্টা, সকলোৰে সহযোগত কিদৰে আগুৱাই যাব সকলো, তাকেই কিছু কথা ক'বলৈ দাদাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আচলতে নতুন গান এটি কৰিছিলোঁ, যিহেতু দেৱদাৰো এই অনুষ্ঠানটি মডাৰ্ণ ডেন্সৰ লগতে জড়িত, গতিকে আমি সকলোবোৰ আচলতে মডাৰ্ণ দিশাতিৰ ফালে আমি গতি কৰাটো খুবেই জৰুৰী। আৰু সংগীতৰ যোগেদিও আমি সেইটোৱে প্ৰচেষ্টা কৰিছোঁ যে অসমীয়া সংগীতক কিছু মডাৰ্ণাইজ কৰা হওক। বিহু গান, ফ'ক মিউজিক, সকলো ধৰণৰ ফ'ক আমি বহুত শুনিলোঁ, বহুত গালোঁ, বিহু গালোঁ, কামৰূপী লোকগীত গালোঁ, লগতে আমাৰ যিমানবোৰ জনজাতীয় গীত আছে